गाइस वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं नेहा आपनालोक सकलोके मोर चैनेलলৈ पुनर्बार स्वागतम जनाइছোঁ। আজি ভাবিলোঁ সৰু চাই এটা ব্লগ বনাওঁ আৰু যেহেতু সিজন যোৱাই নাই সেইকাৰণে ভাবিলোঁ বহুত দিনৰ মূৰত এটা ৰবাব টেঙা খাম বুলি ভাবিলোঁ আৰু আপোনালোককো দেখুৱাম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ আৰু সকলোৱে বহি গৈছে খাবলৈ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চাওক, মই ৰবাব টেঙাৰ বাকলি চিলাই আছোঁ। চিলাই আছোঁ গাইছ ৰবাব টেঙা। এয়া হৈ গ'ল চাওক ৰবাব টেঙা। কোনে কোনে ৰবাব টেঙা খাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ইয়াতে ধনিয়াৰ পাত, নিমখ আৰু কেঁচা জলকীয়া দিম। এতিয়া জলকীয়া, নিমখ, ধনিয়াৰ পাতখিনি খুন্দনিত খুন্দি ল'ম। এয়া চাওক হৈ গ'ল। ধনিয়া আৰু জলকীয়া কটাখিনি বেছি কৰিলে হয়। চাওক কাৰ জিভাৰ পানী পৰিছে। কাহিলৈ বহি গলি নেকি? ৰবাব টেঙাটো খাই কেনেকুৱা লাগিছে? দে খোৱা। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ।